নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আলোচনা কৰিম মানি প্লেণ্ট গছ আমাৰ ঘৰত থাকিলে কি কি হয়। বন্ধু বান্ধৱীসকল, আমি সকলোৱে শুনি আহিছোঁ বা আপোনালোকেও শুনি আহিছে এখন ঘৰৰ বাবে মানি প্লেণ্ট কিমান মংগলদায়ক। মানি প্লেণ্ট যিখন ঘৰত লহপহকৈ ওপৰলৈ উঠি গৈছে, সেইখন ঘৰত সুখ সমৃদ্ধি টকা পইচা কেতিয়াও অভাৱ নঘটে বুলি আমি জানি আহিছোঁ। যদি এই মানি প্লেণ্ট আমাৰ ঘৰত ৰাখোঁ, তেতিয়াহ'লে আমাৰ ঘৰখনলৈ পজিটিভ এনাৰ্জি টানি আনে। মানি প্লেণ্টৰ ওপৰত বহুতখিনি কথা আছে। আপুনি যেনেকৈ তেনেকৈ আনি মানি প্লেণ্ট ৰোপণ কৰিব নোৱাৰে। মানি প্লেণ্ট কেনেকৈ ৰোপণ কৰিব লাগে, কোন দিশত থ'ব লাগে, সকলো বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। আহক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। মানি প্লেণ্ট অৰ্থাৎ ধনৰ গছ নামতেই বুজি পোৱা যায়। কিছুমানৰ মতে সঁচা আৰু কিছুমানৰ মতে মিছা। মানি প্লেণ্ট গছ এনেকুৱা এখন ঘৰৰ পৰা আনিব লাগে, যিখন ঘৰৰ সুখ সমৃদ্ধি টকা পইচা কেতিয়াও অভাৱ নাই। মানি প্লেণ্ট দক্ষিণ পূব দিশত ৰোপণ কৰিব লাগে। মানি প্লেণ্ট ৰোপণ কৰা টাবতেই হওক বা গিলাচটোতেই খুচৰা পইচা এটা থ'ব কেতিয়াও নাপাহৰিব। মানি প্লেণ্টজোপা পাত যদি বেয়া হয় বা পকি গ'লে কেঁচীৰ সহায়ত কাটি দিব। কেতিয়াও মানি প্লেণ্ট গছৰ আগবোৰ তললৈ যাব নিদিব। তললৈ গ'লে কিবা কৰি ওপৰলৈ উঠাই দিব। মানি প্লেণ্ট গছত মা লক্ষ্মীয়ে বাস কৰে, সেইবাবে আচলতে গছজোপাৰ নাম মানি প্লেণ্ট। নামত পইচাৰ গছ হ'লেও এইজোপা গছত পইচা নালাগে যদিও যি পজিটিভ এনাৰ্জি সৃষ্টি কৰে, যিয়ে নেকি আমাক আগুৱাই যোৱাত সহায় কৰে আৰু ধন গোটোৱাতো সহায় কৰে। বাস্তু শাস্ত্ৰকো বিশ্বাস নকৰাকৈ থাকিব নোৱাৰোঁ। সঠিক দিশত সঠিক ধৰণে মানি প্লেণ্ট ৰোপণ কৰক আৰু ধনৱান হৈ পৰক। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।